নমস্কাৰ ছাৰ-বাইদেউসকল, শিক্ষা বিভাগৰ এক বিশেষ গুৰুত্বপূৰ্ণ খবৰলৈ আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আমাৰ ৰাজ্যৰ শিক্ষাখণ্ডৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যোৱা বছৰতকৈ এই বছৰ 4,49,197 গৰাকী, প্ৰায় 4.5 লাখ ছাত্ৰ-ছাত্ৰী ডাটাৰ পৰা নোহোৱা হৈছে আৰু এই বিষয়টো শিক্ষা বিভাগে গুৰুত্ব সহকাৰে লৈছে। গতিকে এই ছাত্ৰ-ছাত্ৰীসকল কোন বিদ্যালয়ত কেনেদৰে কমিছে তাৰ এখন তালিকাও শিক্ষা বিভাগৰ ফালৰ পৰা আজি শিক্ষামন্ত্ৰীয়ে এই তালিকাখন দাঙি ধৰিছে আৰু এই তালিকাখনত কোন বিদ্যালয়ৰ কিমানখিনি ছাত্ৰ-ছাত্ৰী কমিছে, অৰ্থাৎ প্ৰাইভেট, ব্যক্তিগত খণ্ডৰ, চৰকাৰী খণ্ডৰ, ভেঞ্চাৰ বিদ্যালয়সমূহৰ এনেধৰণৰ এখন তালিকা দিয়া গৈছে। কোনবিলাক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী যোৱা বছৰৰ তুলনাত এই বছৰ কমি গৈছে আৰু তাৰ কাৰণো দাঙি ধৰা দেখা গৈছে। আহকচোন আমি এই তালিকাখন আৰু কি কাৰণত কমিছে এই কাৰণকেইটা আমি অৱগত হওঁ। গতিকে প্ৰথম দিয়া হৈছে টোটেল গোটেই অসমৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিয়া হৈছে। যোৱা বছৰ গোটেই অসমৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা শিক্ষা বিভাগৰ হাতত আছিলে ৭৫,৪৪,৯৫৬ গৰাকী আৰু এইবেলি অৰ্থাৎ 2022-23 বৰ্ষত ছাত্ৰ-ছাত্ৰী হৈছেগৈ ৭০,৯৫,৭৫৯ গৰাকী, অৰ্থাৎ 4,49,197 গৰাকী ছাত্ৰ-ছাত্ৰী যোৱা বেলিতকৈ এই বৰ্ষত কমি যোৱা দেখা গৈছে আৰু ইয়াৰ ৰেটটো হ'ল অৰ্থাৎ পাৰ্চেণ্টটো হ'ল 5.95% ছাত্ৰ-ছাত্ৰী যোৱা বছৰৰ তুলনাত এই বছৰ কমি যোৱা দেখা গৈছে। গতিকে প্ৰায় ইয়াৰ তালিকাখন এনেধৰণে দিয়া হৈছে। গভ প্ৰভিঞ্চিয়েলাইজ স্কুল অৰ্থাৎ চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়সমূহৰ মুঠ ছাত্ৰ-ছাত্ৰী যোৱা বছৰ আছিলে 51,37,740 গৰাকী আৰু এই বছৰ হৈছেগৈ 50,11,634 গৰাকী আৰু ছাত্ৰ-ছাত্ৰী কমি গৈছে চৰকাৰী খণ্ডত, চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত 1,25,413 গৰাকী আৰু ইয়াৰ পাৰ্চেণ্টেজটো হৈছে 2.44, 2.44%। চৰকাৰী খণ্ডৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী কমি গৈছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আছিলে যোৱা বছৰ 15,95,135 গৰাকী আৰু এই বছৰ হৈছেগৈ 14,02,579 গৰাকী। ব্যক্তিগত খণ্ড বিদ্যালয়ত কমি গৈছে 1,92,556 গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ইয়াৰ পাৰ্চেণ্টেজটো হৈছে 12.07%, অৰ্থাৎ চৰকাৰী খণ্ডতকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কমি যোৱাৰ হাৰ বহুত বেছি। আদাৰ দেন গভ প্ৰভিঞ্চিয়েলাইজ এণ্ড প্ৰাইভেট স্কুল ভেঞ্চাৰ আৰু চৰকাৰী খণ্ডৰ অৰ্থাৎ প্ৰাইভেটৰ বাহিৰেও যিবিলাক ভেঞ্চাৰ বিদ্যালয় আছে, অপ্ৰাদেশিকৃত অন্যান্য যিবিলাক বিদ্যালয় আছে, এই বিদ্যালয়সমূহত যোৱা বছৰ ছাত্ৰ-ছাত্ৰী আছিলে 8,12,774 গৰাকী আৰু এই বছৰ হৈছেগৈ 6,81,546 গৰাকী আৰু কমি গৈছে 1,31,228 গৰাকী। ইয়াৰ কমি যোৱা হাৰ হৈছে 16.15%, অৰ্থাৎ সবাতোকৈ বেছি ভেঞ্চাৰ বিদ্যালয়সমূহত, অপ্ৰাদেশিকৃত বিদ্যালয়সমূহত কমি যোৱাৰ হাৰ সবাতোকৈ বেছি আৰু ইয়াৰ কাৰণসমূহ চৰকাৰৰ ফালৰ পৰা দাঙি ধৰা হৈছে, শিক্ষা বিভাগে দাঙি ধৰিছে। ইয়াৰ কাৰণ কি হ'ব পাৰে, এতিয়া কাৰণকেইটা আপোনালোকৰ আগত অৱগত কৰিছোঁ। ৰিজনছ অফ ডিক্লাইন ইন এনৰলমেণ্ট ফিগাৰ, এনৰলমেণ্ট ফিগাৰটো কমি যোৱাৰ কাৰণকেইটা হ'ল, প্ৰথম কাৰণ দিয়া হৈছে এ নাম্বাৰ অফ ষ্টুডেণ্টছ টুক এডমিশ্যন ইন আদাৰ প্ৰাইভেট স্কুলছ, অৰ্থাৎ বহুসংখ্যক ছাত্ৰ-ছাত্ৰী কি কৰিছে, অন্য প্ৰাইভেট বিদ্যালয়লৈ গতি কৰিছে, হুইচ ৱেৰ নট ৰেজিষ্টাৰ্ড ইন ইউডাইজ, আৰু এইসমূহ তথ্য ইউডাইজত ভৰোৱা হোৱা নাই। 2 নম্বৰ পইণ্টটো হৈছে ক্লিনিং অফ ডুপ্লিকেট এনৰলমেণ্ট ফ্ৰম দ্য ডাটাবেছ, হয়তো এজন ছাত্ৰ-ছাত্ৰীয়ে বেলেগ বেলেগ জেগাত নামটো থাকিব পাৰে, এনেধৰণৰ ডুপ্লিকেট যিবিলাক ডাটা আছিলে এনৰলমেণ্টৰ এইবিলাক ক্লিনিং কৰা গৈছে, অৰ্থাৎ নোহোৱা কৰা গৈছে। নম্বৰ 3 দিয়া আছে ৰিমুভেল অফ ফেক এনৰলমেণ্ট, আৰু যিবিলাক আমাৰ কোৱা হয় যে ফেক এনৰলমেণ্ট, এই ফেক এনৰলমেণ্টটো কমোৱা গৈছে, এই ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰী কমি যোৱা বুলি উল্লেখ কৰিছে। নম্বৰ 4 পইণ্টটো দিছে মাইগ্ৰেশ্যন অফ ষ্টুডেণ্টছ ফ্ৰম ওৱান লোকেশ্যন টু এনাডাৰ এণ্ড নন ৰিমুভেল অফ ষ্টুডেণ্ট ফ্ৰম দ্য আৰ্লিয়াৰ ডাটাবেছ, আৰু কিছুমান ছাত্ৰ-ছাত্ৰী কি হয়, হয়তো বিভিন্ন মাক দেউতাকৰ লগত কামৰ সূত্ৰে বিভিন্ন ঠাইলৈ গতি কৰে আৰু এই ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীৰ সংখ্যাটো ব্যতিক্ৰম হোৱা দেখা গৈছে। নম্বৰ 5টো দিয়া গৈছে ষ্টুডেণ্ট বিল' দ্য এজ অফ 5 হেভিং এনৰোল ইন ক শ্ৰেণী আৰ ৰিমুভ ফ্ৰম দ্য ডাটাবেছ, আৰু নম্বৰ 5ত দিছে যিসকল ছাত্ৰ-ছাত্ৰী ক শ্ৰেণীত যিহেতু
এইবাৰ ভৰোৱা হোৱা নাই ক শ্ৰেণীত এডমিশ্যন লোৱা। আগত যেনেকৈ ক শ্ৰেণীও ডাটা ভৰোৱা হৈছিলে 5 ইয়াৰ্ছৰ তলৰখিনি, আৰু এই ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো ডাটা কমি যোৱা সংখ্যা কমি যোৱা কাৰণ এটা উল্লেখ কৰিছে। নাম্বাৰ 6টো দিয়া হৈছে ৰিমুভেল অফ লং এবচেণ্টি ষ্টুডেণ্ট ফ্ৰম দ্য ডাটাবেছ। আৰু যিসকল দীৰ্ঘদিন ধৰি অনুপস্থিত থাকে ছাত্ৰ ছাত্ৰী, এনেধৰণৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো কিছুমান ডাটা ভৰোৱা হোৱা নাই, ডাটাবিলাক নোপোৱাৰ কাৰণে, আৰু এই ক্ষেত্ৰতো কমি যোৱা দেখা গৈছে। নাম্বাৰ 7 ৰং ৰিপৰ্টিং বাই ফিউ স্কুলছ অন দ্য ইউডাইছ পৰ্টেল অফ 2021-2022। আৰু 2021-22 বৰ্ষত কিছুমান ৰং ৰিপৰ্ট কৰা হৈছিলে, অৰ্থাৎ কিছুমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা ভুলকৈ ভৰোৱা হৈছিলে, অৰ্থাৎ বেছিকৈ ভৰোৱা হৈছিলে। এই ক্ষেত্ৰতো এটা কাৰণ উল্লেখ কৰিছে। গতিকে দেখা গৈছে চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত ব্যতিক্ৰম কিছু কম দেখা গৈছে, এইটো খুবেই ভাল খবৰ। আৰু প্ৰাইভেট বা অন্যান্য যিসমূহ ভেঞ্চাৰ বিদ্যালয় আছে এইসমূহৰ ক্ষেত্ৰত অলপ ব্যতিক্ৰম দেখা গৈছে। গতিকে বিষয়টো যিহেতু আগতে আপোনালোকে নিশ্চয়কৈ বহুতেই গমেই পাইছে যে ছেকেণ্ডেৰী অফ এডুকেশ্যনৰ ডিৰেক্টৰে বিষয়টোৰ ক্ষেত্ৰত তদন্ত কৰিবলৈ জিলা প্ৰাথমিক শিক্ষা বিষয়া বা জিলা শিক্ষা বিষয়াসকলক এইটো আদেশ দিছে, আৰু এই ক্ষেত্ৰত হয়তো পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। গতিকে আপোনালোকৰো সাৱধান হোৱা দৰকাৰ। ভৱিষ্যতে হয়তো ফেক এনৰলমেণ্টৰ পৰা আঁতৰি থকাটো খুবেই ভাল, যিহেতু গুণোৎসৱো আহিছে। গুণোৎসৱত যিহেতু প্ৰব্লেম হয় ফেক এনৰলমেণ্ট থাকিলেও এইটো, গতিকে এই ক্ষেত্ৰত সকলোৱে সাৱধানতা অৱলম্বন কৰা দৰকাৰ। গতিকে আপোনালোকৰ আগলৈ ইনফৰমেশ্যনখিনি লৈ আহিলোঁ। ভাল পালে ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।